হাই এভৰিৱান, কি খবৰ সকলোৰে? মই আজি ৰেডি হৈ আছোঁ ফিল্ম চাব যাবলৈ। ভৰ দুপৰীয়া ওলাই পিন্ধি ৰেডি হৈ আহি পালোঁ এয়া ওচৰতে থকা চিনেমা হলটোলৈ। এইটো হৈছে চেণ্ট্ৰেল মলৰ চিনেপলিছ মুভি থিয়েটাৰ। আহি পাই প্ৰথমতে আমি বাহিৰতে কেইখনমান ফটো উঠি ল'লোঁ আৰু তাৰপিছত আমি এণ্ট্ৰি কৰিলোঁ মলৰ ভিতৰলৈ। মোৰ লগত আহিছে এয়া সকলো ঠাইতে একেলগে যোৱা লগৰ দুজনী। আমি আহি পালোঁ চিনেপলিছ আৰু আজি আমি চাবলৈ আহিছোঁ ভাইমন্দা। যিহেতু আমি বহুত জলদি আহি পাইছিলোঁ সেইবাবে ফিল্ম আৰম্ভ হোৱা নাছিল, সেইবাবে আমি আকৌ অলপ ফটো ছেশ্যন কৰিলোঁ। এয়া আৰম্ভ হৈ গ'ল ভাইমন্দা। এইফালে আকৌ ইহঁত দুজনীয়ে ফিল্ম চলি থকাৰ মাজতে ফটো উঠাতে ব্যস্ত। ফিল্মখনৰ কেইটামান সৰু সৰু ক্লিপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যদি কোনোবাই চোৱা নাই তেনেহ'লে নিশ্চয়কৈ চাব, সঁচাকৈ বহুত ভাল হৈছে ফিল্মখন আৰু যোনে চাইছে তেওঁলোকেতো জানিছেই। আৰু এয়া ফিল্ম শেষ হোৱাত সকলো হলৰ বাহিৰলৈ ওলাইছে আৰু আমি বহি ভিডিঅ' বনাই আছোঁ। বাই বাই। বাই বাই মই নিদিওঁ, তাই দিব। মই কাৰণ এই লগতে যাম একেলগে ঘৰ আমাৰ। বাই বাই ডলি।